হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আনি আছোঁ আপোনালোকৰ কাৰণে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। আজি আচলতে মই গৈ আছোঁ কামাখ্যা মন্দিৰলৈ। বহুদিনৰ পৰা ভাবি আছিলোঁ কামাখ্যা মন্দিৰলৈ যাম বুলি, কিন্তু যোৱা হোৱা নাছিল। যিহেতু আজি মোৰ হাতত সময় আছে, তই ভাবিলোঁ আজি কামাখ্যা মন্দিৰ মই যাম আৰু লগতে এটা ব্লগ বনাই আপোনালোকক দেখাম। মোৰ ৰুমৰ পৰা কামাখ্যা মন্দিৰলৈ বেছি দূৰ নহয়, তো এতিয়া মই গৈ আছোঁ মোৰ ৰুমৰ পৰা কামাখ্যা বাছ ষ্টপেজলৈকে। তাত নামি তাৰ পৰা বেলেগ গাড়ীত কামাখ্যা মন্দিৰলৈকে যাম। মই এতিয়া কামাখ্যা বাছ ষ্টেণ্ডত নামিলোঁ। মন্দিৰলৈ যাবলৈ আপুনি বহুতো গাড়ী পাব, লগতে বাছ ছাৰ্ভিচো আছে। বাছত অনলি 10 টকা লয় আৰু বাকীবিলাক গাড়ীত মাত্ৰ চাগে 20 টকা লয়, বেছি ভাড়া নলয়। আপোনালোকে ধুনীয়াকৈ যাব পাৰে। মই যিহেতু বাছ পাই গ'লোঁ, তো বাছত মই এতিয়া মন্দিৰলৈকে যাম। এয়া পাই গ'লোহি মন্দিৰ। কিন্তু এতিয়া যিহেতু ক'ভিডৰ পাছৰ পৰা ডাবল ভেকচিনেটেড মানুহবিলাককহে মন্দিৰৰ ভিতৰত সোমাব দিছে। যদি আপুনি বাহিৰত পূজা কৰিব বিচাৰে তেতিয়াহ'লে ভেকচিন এটা ল'লেই হ'ব, নাইবা উইদাউট ভেকচিনো চাগে এণ্ট্ৰি দিছে যদি মই নাজানো। কিন্তু যদি আপুনি ভিতৰলৈ যাব বিচাৰে তেন্তে ডাবল ভেকচিনেটেড হ'বই লাগিব। যিহেতু মই ডাবল ভেকচিন লৈ থোৱা আছে আৰু মই মন্দিৰৰ ভিতৰলৈ যাম বুলি আহিছোঁ, তো মই এতিয়া পাছ লৈ ল'লোঁ আৰু এতিয়া মই মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। আজি বহুতেই বেছি মানুহৰ ভিৰ। মই ভবা নাছিলোঁ যে ইমান ভিৰ হ'ব বুলি। মই ভাবি আছিলোঁ যে যিহেতু দুৰ্গা পূজা হৈ গ'ল, এতিয়া মানুহ চাগে অকণমান কমিব, কিন্তু দেখিছেনে ইমান সোপা মানুহ। সেইটো নাম্বাৰ 1, আমি নাম্বাৰ 2। নাম্বাৰ 1 প্ৰথমে যাব, তাৰপিছত নাম্বাৰ 2। কিমান দেৰি ৰ'ব লাগিব কোনো আইডিয়া নাই। মই এতিয়া 11টা বজাত মই ইয়াত আহি বহিছোঁহি। কেইটা বজাত মই যাব পাৰোঁ এতিয়া মোৰ লাগি আছে যে আজি গধূলি হৈ যাব। এঘাৰটা বজাৰ পৰা ৰৈ আমি 2টা বজাত লাইনত লাগিছোঁ। এই লাইনটো বহুতেই দীঘলীয়া। মই চিয়'ৰ আজি ইভিনিঙৰলৈকে আমি মন্দিৰৰ ভিতৰত সোমাব নোৱাৰোঁ। মিনিমামতো 4:30 হৈয়ে যাব। নাজানো কিমান দেৰি হয়, আপোনালোকক জনাম। দেখিছেনে ৰৈ আছোঁ। এতিয়া চাগে 3:30 হৈ গ'ল। লাইনটো অকণমান যায়, আকৌ ৰৈ যায়, অলপ দেৰি যায়, আকৌ ৰৈ যায়। মানে আধা ঘণ্টামান ৰখে, এই 2 মিনিটমান যায়, এনেকুৱা অৱস্থা। এয়া লাইনত ৰৈ আছোঁ আৰু লাইনৰ পৰা মন্দিৰটো কেনেদৰে দেখা যায় মই আপোনালোকক দেখাইছোঁ। চাওক, এইটোৱে মন্দিৰটো। এয়াই হ'ল কামাখ্যা মন্দিৰ। আমি কেইটা বজাত সোমাওঁ ক'ব পৰা নাই, বহুত সময় এতিয়াও বাকী আছে। আগত বহুত মানুহ আছে। অনুমান কৰিব পাৰিছেই চাগে কিমানেই দীঘল লাইন। হয়তো আৰু 2 ঘণ্টামান প্ৰয়োজন হ'ব মন্দিৰৰ ভিতৰত সোমাব। আমি ৰৈ আছোঁ মাথো, আৰু আধা ঘণ্টা ৰখোঁ, 2 মিনিট যাওঁ, এইটোৱে প্ৰচেছত গৈ আছে। অৱশেষত 5টা বজাত মন্দিৰৰ ভিতৰত সোমালোঁ, পূজা কৰি ল'লোঁ। তাৰপিছত যিহেতু চাকি আৰু ধূপ বাহিৰত জ্বলাব লাগে, তো মই বাহিৰত চাকি ধূপ জ্বলালোঁ। আৰু এতিয়া আপোনালোকে দেখিছেই গধূলি হৈ গ'ল। মই সেই ৰুমৰ পৰা ওলাইছিলোঁ ৰাতিপুৱা 9টাতেই, কিন্তু এতিয়া ইমান টাইমলৈকে আছোঁ যিহেতু বহুত বেছিয়ে ভোক লাগিছে। মই এতিয়া এবাৰ আপোনালোকক বাহিৰৰ পৰা মন্দিৰটো দেখাই দিম, তাৰ পৰা বেছি দেৰি নকৰিম, মই ৰুম যামগৈ, যিহেতু মই বহুত ভাগৰুৱা হৈ আছোঁ। আপোনালোকক মন্দিৰটো দেখাওঁ এবাৰ।
এতিয়া মই আপোনালোকক দেখাম কামাখ্যা মন্দিৰৰ গধূলিৰ ভিউটো খুবেই ধুনীয়া আৰু যেহেতু মই ভাগৰুৱা হৈ আছোঁ সেইবাবে মই মানে এতিয়া ৰুম যোৱাতে বেছি ধ্যান দি আছোঁ। মই আপোনালোকৰ বাবে গোটেই পৰিৱেশটো এবাৰ দেখুৱাই দিম, চাই লওক আপোনালোকে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। যদি চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ নাপাহৰিব, যাতে মই কিবা নতুন ভিডিঅ' দিলে লগালগ আপোনালোকে আপডেট পাই যায়। তাৰ বাবে বেল আইকনটো নিশ্চয় দবাই দিব।